ট্ৰেইনিং টাস্ক আমি চাম যে কোনজন টিচাৰৰ কোনটো কেপাচিটি আমি ডেভেলপ কৰিব পাৰোঁ কিছুমান টিম ৱৰ্ক হ'ব কিছুমান ইণ্ডিভিজুৱেল হ'ব সো সেলফ এৱেৰনেছ আমাৰ ভেৰি ইম্পৰ্টেণ্ট আমাৰ নিজৰ গ'ল থাকিব লাগে স্পেসিফিক মেজাৰেবল ৰিলেবল ইট ক্যান বি ফৰ আ ষ্টুডেন্ট ইট ক্যান বি ফৰ আস আপোনাৰ গ'ল হ'ব পাৰে যে অহা 10 বছৰত মই প্ৰেসিডেন্টৰ পৰা বেষ্ট টিচাৰ এৱাৰ্ড পাম কিমান জন গ'ল আছে I want to be the best teacher in the country. Don't like going to. I can plan properly. Impossible no hai. What we need planning. So, যদি আপনি প্ল্যানিং করেন বিশাল ভালো সব। ভালো সব বিশাল। তখন কষ্ট করে না বলো কি করে বলবেন? ইন্টারেস্টিং। আপনারা एग्जांपल মানে हम देख सकते हैं মানে কোভিড কাম করেছে কি বলো। আর নেক্সট ওয়ান যদি আমি বলবো ইন্টারেস্ট দিলে করে এও শুরু করেছিল না এখন কি সিনেমা শুনবে কো পুষ্পা এও শুরু করেছিল না মানে বিনা লোকে শুরু করে ভালো করে সো এটা বিনা আমার ওটা সো আমার ইম্পর্টেন্ট কি হয় শুরু করে এগুলা বস্তু আমার লোক আছে সো যেখানে আমার থাকিব টিস্যু এন্ড স্কিপ creativity communication language traveling working in team just এই কথাকে মই ফোকাস কৰিছো আমাৰ এটিটিউড টু বেটাৰ কৰিব because আমি being government teacher আমি যেতিয়া সরকারি প্রোগ্রামত আহো or we go in any program প্ৰথমতে আহো নাথাকো is all relates to attitude so am I serious about this thing কেন মই কেইটামান পইণ্ট দেখা হলে গম পাই যাব যিবোৰ মানুহ নেগেটিভ থাকে তাহলে কি হবে হয় think only of personal gains and benefit और पॉजिटिव मनोविलास की बात है try not to hurt others feeling hate to be criticized আপনি যদি নেগেটিভ হয় বলেন আপনারা কিবা কই আপনি ভুল করেছে স্যার বাবা না শেষ কারণ এখানে যদি যদি পজিটিভ মনোবিলাস অলওয়েজ ওয়েলকাম টু এনি পসিবিলিটি শেয়ার করে ভুল হলো স্বীকার করে নেগেটিভ মানে আপনি যে কম পক্ষে আপনি করেছেন মই স্টুডেন্টস এর ফোকাস আর আপনি যদি ভুল করেছে মই তাকে এক থাপড় দিই নিয়ে সাপ অমুক করেছে কারণ জেনারেলি কিও কম মস্ত কম ভুল হবে কোন ইজ্জতের কথা আছে পেছনের কথা আছে but anyways these things are to be known things negative monovilac things why should I praise people for doing what they have to do as কাম করে মই তো প্রেস করি মই তো কামর মানুষ মই স্টুডেন্ট টিচার নতুন টিচার এরকম কিন্তু পজিটিভ মনোবিলাক কি কব wow you are a real professional in your field তুমি ভালো কাম করেছ my child you are doing very good you may not be good in studies but you are doing wonderful things in this so let us encourage আমি encourage করব লাগিব negative people are afraid of change and positive people are ready for new experience simple কি হবে ক্যারিয়ার প্রবলেম কি হয় ক্যারিয়ার প্রবলেম বড় প্রবলেম কি প্রবলেম কাম নাই বাদ দেই করো সব বন্ধ করে দিলাম all else আমি সাম yes যে গভর্নমেন্ট we need change and we need change to us আমার গভর্নমেন্ট লাগিব there what you look at আমি নিজের এক্সপেরিয়েন্স আপ নিউ এক্সপেরিয়েন্স আপ সো এই বস্তুটা আমার ক্রিয়েটিভিটি এন্ড ডিফারেন্স টাইপ হয় ঠিক আছে এই আমি স্কিপ কৰি আছো এদিন বস্তু মই কোনটো হয় মই নকও কাৰণ সময়টো কম আছে তো কুইকলি কেইটামান অপশনস দেখাই দিম এইখিনি মই শেয়ার করি বলবলে আমি গ্রুপ এটা ফোকাস কি করি এই গোটেই যিখিনি মই দেখছো আমি ধুনীয়াকৈ এটা পিডিএফ ফরম্যাট কৰি আপোনাক এজ এ ম্যাটেৰিয়েল দিস টাইপ কৰিছো ম্যাটেৰিয়েল আৰু ইয়াত আমি এই শব্দবিলাক আমি আৰু বৰড কৰি দিম যাতে আৰু ইজি হৈ যায় এই প্ৰেজেন্টেশনটো কেতিয়াবা আপোনালোকেও নিজৰ স্কুলত লিখাব পাৰিব ইমাস আমি অলৰেডি ডিসকাস কৰিছো এইটো সো আমাৰ প্ৰেজেন্টেশনখিনি আমি ইংৰাজী অসমীয়া বড়ো ৱৰ্ড লগাই দিম যাতে আপোনালোকে ইজি হৈ যায় ষ্টুডেন্টে বুজি পায় সো কেৰিয়াৰ বুলি ক'লে কুইকলি কেইটামান অপশন the graduation over post graduation ITI course polytechnic integrated courses diplomas entrance exam professional course entrepreneurship home based সেবা বিভিন্ন টাকা হইলো বুকলেট বিলাকত আপুনি পাই যাব ডিফারেন্স কি আছে বলে এইখন কি কৰিব লাগে কি স্কুল এখন anyone general knowledge কি বিল্ডিং এটা এনিমল ইনজেকশন করব আগে সব কি বিল্ডিং আগে সব এবার নো জয়েন ফিস কো পারে ইবালা প্রাইস দিবলে প্রাইস মনি না হবে কেন কি বাড়ি মারো দিন সামনে উইল গিভ আমি উইল গিভ কি হবে অপশন নো জয়েন ফিস সো ট্রাই agriculture university are very near but not correct second try আগে বাবা ঠিক আছে হবে পাই যাবো এটা হিন্ট এমন খবর নাই ইয়া সামনে ইজ নট এ সাম সো ট্রাই ওয়ান স্কুল নাম তো বলে মানে কি ভালো স্কুল হবে স্কুল না করে হবে
Just try, just try. Go. Go. No, no. Good try, good try, good try. No, no. Any teacher who studies any school? No, where did you study any school? Follow the rule number. 36? 36? 36, 1, 2, I have 1, 9, 1. Okay, was here on school command. They have a rule number, which is a school or sending or I'll copy, okay. Any idea? So, what was the economic having a boy was our next one, our economic boys was an economic voice. Economic National Defense Academy. Pune. So, here is one of the best entrance exam. Our class 12 professor change that is the entrance exam for NDA and Naval Academy examination. Agote all Satra Vilage participate, only for male student. But now even female can apply. Because Swali Mano Pare. Or Kyo Bhal, especially in BTA result Kyo Bhal, 8 exam যদি Swali Mano apply করে কোনো joining fees নাই। পড়াম করা UPSC মনে করে exam। আৰু physical fitness to ভাল থাকিব লাগিব। Plus exam to pass কৰাৰ পিছত suppose কোনোবাই যদি September মাহত class 12 পঢ়ি আছো আৰু মই পৰীক্ষা দিব। Say example. By December, we return exam result to Ahitabo. Interview result will be out by February. March on more Purikhadim. May Dorila for final result of class 12. And sooner I am going and taking admission in NDA, not wasting a single month. Ini also apuni porok. Then 1 year or 1.5 year or 1 year, you go for training, Army, Navy, Air Force, Unified. And after 4 years, you already to start some ago, is a repeat issue. After 4 or 4.5 years, you are a commission officer. Apunar age bise bodyguard koribo jitu homoy pele satro satke sabori kare officer office koribo ar apuni bodyguard koribo etia moko kyatke bhal kiba opportunity ho pare jot apnar taka paisa dibo laga ase whereas the moment you take admission in this institute you will be paid kyatke bhal ki ase moko India ko ki ase tothapi amar lora sore porikha diye you need it because no one tells them about it. Simple. So, আমি গম পাব লাগিব কোনটো সময়ত কি এক্সামস হয় পৰীক্ষা পাস কৰে নকৰে not big deal but big deal is they must apply এটা পৰীক্ষা দিয়কচোন ফেল কৰে কৰিব দিয়ক কিন্তু এবাৰ যেতিয়া আমাৰ এই এনভাইৰনমেন্টটো আহিব লাগিব যে ইয়েস যে বছৰত এইটো এক্সাম আছে ইমান টাইমত পৰীক্ষা হয় আপোনালোকে এনেকুৱা আমিও খবৰ দি থাকিম বাট আপুনিও নিজাকে খবৰ ল'লে কি হ'ব আমাৰ কাৰণেও ভাল আৰু সিমিলাৰলি এনডি এক্সাম সিবিএস এক্সাম বা এয়াৰ ফোর্স এনেকুৱা বেলেগ বেলেগ এক্সাম শুরু আছে এইটো স্কিমৰ কথা অলৰেডি কৈছে আমি পাৰ্ট এইটো নকওঁ আমি কেইটামান কৰিব পাৰোঁ কি যে সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্চৰ কাৰণে আমি এনকাৰেজ কৰিব পাৰোঁ যেনেকে বিএসএফ সিআরপিএফ আইটিবিপি এসএসবি এইবোৰ সব গভৰ্ণমেণ্টৰ হয় সিআইএসএফ আসাম ৰাইফল এনেকুৱা কাৰণে আমি আমাৰ ষ্টুডেণ্টক এনকাৰেজ কৰিব পাৰোঁ officer entry as well as jawan or constable entry next যদি আমি চাও মেডিকেল আপোনালোকে জানে আৰু আমাৰ এতিয়া ভাল যদি কোনো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা লিষ্ট মান কি এনাউন্স হৈছে in LN in association LN we are going to be getting free coaching so identify কৰক যদি কোনো ভাল ল'ৰা ছোৱালী আছে কিন্তু এফৰ্ড কৰিব পৰা নাই they have to attend the test exam দিব লাগিব যদি পাস কৰে they will get to be in Guwahati free of cost and again UPSC কাৰণে আমাৰ এলিজিবিলিটি পাই আছে so একো বেয়া নহয় আমাৰ কাৰণে so এই মই কুইকলি কৈ আছো এই অপচন কৰা আমি নকৰো হ'ব these options আইটিআই মানে জানে আপোনালোকে any idea যে বিটিআৰ কেইখন আইটিআই আছে বৰ্তমান আমাৰ বিটিসি বা বিটিআৰ কেইখন আইটিআই আছে এই আইডিয়া 11 numbers কেইখন আছে 11 numbers 11 including private and government yes 12 তাহলে কত পড়ালে কোকরাঝার কাজিগাঁও গলমগুড়ি কাজলগাঁও সরাকাতি শুক্লাই ভেরগাঁও মাছবাট খন ফর গার্লস एक এখন গভর্নমেন্ট দুই এখন প্রাইভেট আছে মই প্রাইভেট কি আছে মানে টিচার প্রাইভেট এই বস্তুটা এনকারেজ কৰিব পাৰো যি সকলে ধৰি লওক এবাৰ যদি খুব ভাল একাডেমিক্স নহয় দে ক্যান গো এন্ড টেক টিচাৰ একেজ আৰু ইয়াৰ ফিজ টু একদম নমিনাল ফি
So they can come and they can take admission. আৰু আমাৰ আইডিয়া বিলাক আগতে বহুত চেঞ্জ হৈ আছে। So আপোনালোকে ইয়াত নাম ভৰ্তি কৰিব পাৰে। মই ৰিকুৱেষ্ট কৰিম আজি যাব লগা আছে নেকি? যদি নাই অলপ সময় থাকিব আৰু খুব বেছি 15-20 মিনিট থাকিবলৈ যাবলগীয়া আছে। যদি যাবলগীয়া আছে এনেকুৱা নাপায় ন? যাবলগীয়া যদি আছে I have a question. আপোনালোকে ইংলিছ এনডিএ কোনো নাজানে। ষ্টুডেণ্টে কেনে কৰিব এনডিএ কথা নাজানে? মই নিজে জানো মই ষ্টুডেণ্টক কেনে শিকাম এনডিএ কথা? আৰু যদি আপোনালোকে জানে ইউ কেন কুইট দ্য ৰুম। নাজানে যদি বহি থাকক। প্লিজ নো এক্সকিউজ নাও। যদি আপোনালোকে জানে বহি থাকক আপত্তি নাই। নাজানিলে প্লিজ শিকক। আকৌ কৈছো we are going to be learner. Let us not be teacher now. Let us learn. এনডিএ খনে দেখাইছো সব 100% ফ্ৰী। তথাপিও আমাৰ ল'ৰা-ছোৱালী নাযায়। আমি ঘুরি ঘুরি সিমাই পাইছো এনডিএ কিয় দিছো আমি? মোৰ কিবা লাভ আছে নেকি এনডিএ আমি দিছো না? এই প্ৰবলেম প্ৰাইভেট আপনি আমাক ক'ব পাৰে প্ৰাইভেট লগত পাৰ্টিং কৰিছে। সো আমি বিচাৰো আমাৰ ল'ৰা-ছোৱালীখিনি সময় আইটিএ আমাৰ এডমিশন না বেলেগৰ পৰা আহে। আমাৰ গাৰ্লছ আইটিএ এখন আছে ফৰ লাষ্টবাৰ। আমি বিচাৰো আমাৰ বিদ্যালয়ৰ ছোৱালীবিলাক আহক বেলেগৰ পৰা আহে। কিয় নাহে? বিকজ দে আর নট এনকারেজড। কোনে ক'ব তেওঁলোকক? চৰকাৰী স্কুলত কোনে পঢ়ি আছে? চিম ছাৰৰ কথা কৈছো আমাৰ ল'ৰা-ছোৱালী চৰকাৰী স্কুলত নপঢ়ে ন? বিকজ উই সেন্ড দেম টু প্ৰাইভেট স্কুলছ। We don't trust our schools, so at least এইটো কাম কৰক যে নিজৰ ল'ৰা-ছোৱালীক আমি ভালকৈ দিছো বেলেগক কিয় বেয়াকৈ দিওঁ? এইটো অপৰচুনিটি মিছ নকৰিব। মিছ কৰিলে এটা সময়ত ল'ৰা-ছোৱালী আপোনালোক গালি পাৰিব। তো নিজৰ বেলেগ খুব ভাল ভাল কৰিছে। নিজৰ বেলেগ নিজৰ প্ৰাইভেট স্কুলত পঢ়াইছে। আমাৰ এলেকাত কৰিছে। So we can counter something positively. Say I am here and we are giving you chance. So request কৰিছো যে don't go out. আৰু যদি জানে আপোনালোকে then you can leave the house. আৰু ইমান আৰ্জেণ্ট কাম আছে যদি এক্সটেন্ডেড কেছ কিবা আছে then you can go. আৰু বাহিৰ নাযাব। আৰু এনেও আমি ৰেজিষ্ট্ৰেশ্যনটো কৰাই আছো আৰু আমি ফটো ৰাখি দিছো। যিসকল এবচেণ্ট আছে অফক'ৰ্চ তেওঁলোকে ট্ৰাইছ লেটাৰ পাই যাব। আমাৰ গোটেইখিনি ৰেকৰ্ডিং হৈ আছে। অলৰেডি we have 2 cameras, we are monitoring everything. কোনো বস্তু বনোৱা। So COPA এখানে কৈছো COPA is a very popular trade in ITM. Computer operator and program assistant. এইটো ল'ৰা মানুহৰ কাৰণে ভাল, ছোৱালীৰ কাৰণে ভাল। এইটো আমি ৰাখি লওঁ আৰু ITM আমাৰ সুইং টেকনলজি কোৰ্স আছে, ড্ৰেছ মেকিং আছে। So এইবোৰ বেলেগ বেলেগ এনেকুৱা ট্ৰেড বিলাক আছে। So পলিটেকনিক এডুকেটিং নিউ থিং কাৰণ ইমান বিলাক আমাৰ টেকনিকেলি আগবাঢ়িছো। নাৰ্ছিং কেন বি ওৱান অপচন। ল'ৰা মানুহৰ কাৰণে ছোৱালীৰ কাৰণে অবভিয়াছলি ছোৱালী মানুহে বেছি পঢ়ে বা ল'ৰা মানুহে কৰিব পাৰে। Allied Health and Paramedics, এইবোৰ কোৰ্স আছে আমাৰ। অপটিমেট্ৰি আছে ফৰ আইজ, নিউট্ৰিশন এণ্ড ডায়েটিক্স, হোম সায়েন্স আছে। টিচিংটো আমাৰ অনলাইন কেৰিয়াৰ থাকিব পাৰে। এনভাইৰনমেণ্টেল সায়েন্স, লাইফ সায়েন্স, বায়োটেকনলজি, চাৰ্টাৰ্ড একাউণ্টেণ্ট ফৰ কমাৰ্চ ষ্টুডেণ্ট, কোম্পানী ছেক্ৰেটাৰী, ল হ'ব পাৰে। এইটো এটা ভাল কথা। মই চাই আছিলো যেতিয়া ৰেফাৰেণ্ট কৰে তুষাৰ শৰ্মাই কৈ আছে তেওঁ এইটো লিখা মানে স্পেচিয়েল আছে উমেন স্পেচিয়েল এন্ট্ৰি স্কিম। 1992 লৈকে ডিফেন্সৰ মহিলা অফিচাৰ বেছি নাছিলে। যেতিয়া আৰম্ভ হ'ল এতিয়া কিন্তু যে এনডিএ ছোৱালী মানুহ আৰম্ভ হৈছে চিমিলাৰলি এতিয়া মহিলাবিলাকে বেলেগ বেলেগকৈ আৰ্মি অফিচাৰ বা নেভি বা এয়াৰফ'ৰ্চৰ অফিচাৰ হ'ব পাৰে। চ' 1% ৰিকুৱেষ্ট টু অল অফ ইউ আপোনালোকৰ যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক এনকাৰেজ কৰক পাৰিলে এনচিচি যদি পাৰে নকৰে। ছোৱালী মানুহ মানে খুব ভাল ভালকে মন কৰিব যদি এনচিচি চাৰ্টিফিকেট থাকে and even without any written exam they can go for interview to become an officer in defense forces. কেৱল যদি আপোনাৰ সায়েন্সৰ হয় মানে ফিজিক্স এণ্ড মেথছ থাকে you can choose air force navy and army. যদি আপোনাৰ ধৰক ফিজিক্স আৰু মেথছ নাই then you can choose only army but এইটো স্কোপ আছে and I have seen আমাৰ চিনাকি মই পাইছো যে এনচিচি থ্ৰুদি গৈ এতিয়া ডিফেন্সৰ অফিচাৰ হৈছে। So please encourage NCC, NSS, কাৰণ পুলিচৰ চাকৰি বা এৰত কি হয় 1 মাহ 2 মাহ 3 মাহ এক্সট্ৰা পায়। সেন্ট্ৰেল আৰ্ম পুলিচ নিজে কয় যে যদি কাৰোবাৰ NCC বি চাৰ্টিফিকেট বা চি আছে ইণ্টাৰভিউ তেওঁ 2 মাহ বা 3 মাহ এক্সট্ৰা পাব। একো বেয়া নহয়। So আপোনালোকে এনকাৰেজ কৰক যে আমি এনেকুৱা NCC, NSS বোৰ পাইলে তেওঁলোকক ল'ব লাগে। তেওঁলোকৰ বেলেগ বেলেগ অপচনবোৰ আছে। ফেশ্বন ইণ্ডাষ্ট্ৰি, ফিল্ম, ড্ৰামা এইবোৰ হ'ব পাৰে। মেনেজমেণ্ট, হোটেল মেনেজমেণ্ট, চিভিল ছাৰ্ভিচ, পুলিচ, ৰেলৱেজ, PSU বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংকিং, স্পৰ্টছ এণ্ড ফিজিকেল ফিটনেছ, ছ'চিয়েল ৱৰ্ক এতিয়া মাজত কমপ্লেক্স খুব ধুনীয়া কৈছে নিজৰ ইমাৰ্জিং মানুহে কৰিব পাৰোঁ। ছ'চিয়লজি কোৰ্চ থাকে, সাইক'লজি থাকে, এগ্ৰিকালচাৰ, ডিফাৰেণ্ট থিংছ, ফিচাৰিজ, টি টেষ্টিং, মিডিয়া, টুৰিজিম, ফৰেন টুৰিজিম, নিউ থিং, ডিস্কভাৰ এণ্ড ক্লাছ। আপুনি চাব যদি গুগলত মাৰি চাই কেনেকুৱা you can read many of my articles মই পঢ়া আৰ্টিকেল লিখিছো about foreign tourism। তো এইবোৰ কি হয় টুৰিজিমৰ সব এনেকুৱা বেলেগ বেলেগ কোৰ্চবোৰ আমাৰ থাকে। এইটো এটা
ভাল এৰিয়া ইঞ্চুৰেঞ্চ সেক্টৰটো গোটেই আছে গাঁওবিলাকৰ এডুকেশ্যন লেংগুৱেজ চেলছ এণ্ড মাৰ্কেটিং ডিজিটেল মাৰ্কেটিং নিউ থিং আফটাৰ কোভিড পাৰ্চনেল এচিষ্টেণ্ট ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং এগ্ৰি স্কিলছ ট্ৰেইনিং যিবোৰ আমি ধৰক ক্লাছ 10ৰ পিছত কনফাৰেঞ্চত কৰিব পাৰোঁ হস্পিটেলিটি বিউটি কেয়াৰ বিপিঅ' কল চেণ্টাৰ এনেকুৱা থাকিব বিউটি কেয়াৰ প্ৰমোটিং য়োগা 21 জুন আহি আছে আৰু ইণ্ডিয়া গভৰ্ণমেণ্টে খুব ফ'কাছ কৰি আছে আপোনালোকে জানে এইবিলাক খুব ভাল শ্ব' আমাৰ কাৰণে So speak 5 times to yourself every morning. নিজৰ লগত কনফিডেন্স পাব ষ্টুডেন্টক আপুনি এনকাৰেজ কৰক এই কথাবিলাক ষ্টুডেন্টক আপোনালোকক ক'ব মই 1 বুলি ক'লে এবাৰ ক'বচোন মান দিয়ে ক্লাছে 1 2 3 4 5 ওকে 1 তুমি ক'ব 2 3 4 5 today's আজি ভাত নহলে আমাৰ today's মানে বড় বড় ভাত আজি तो 9 May 2023 কালে जोर से ताली मारिব এবাৰ দিন তো আচ্ছা है তাই গৰম হোক বেছি নহব পাৰে আপোনালোকৰ যিমান গৰম লাগে আছে মোৰ গৰম লাগে আছে মানে ওপৰ গৈ চাই আছো যে গৰম পাইছে নাই আমি ভাই ওপৰ গৈ আছো গোটেইবা চাই আছো we also be calm out we know something not problem inconvenience হৈ আছে but we are trying এনেকুৱা নালাগিব যে আৰে ইয়ে তো বঢ়িয়াকে কি হৈ আছে মানে আছে গ্যাৰান্টি কৈছো মোৰ যিমান কামল হওক নকৰো সেইখন so now just get towards the end way to part আমি কি কৰিম so আপোনালোকৰ সকলোৰে টুইটাৰ একাউণ্ট আছে নে যদি নাই আজিৰ পৰা আপোনালোকে এটা টুইটাৰ একাউণ্ট খুলি লওক নিজৰ যি কাম কৰে স্কুলত আপোনালোকে নিজৰ টুইট কৰি ইভেন সিএম এইচএম গোটেইবিলাক ক্লিয়াৰ থাকে সেকেন্ড আমাৰ যি ৰিকুৱেষ্ট আমি যিসকল আছো কেতিয়াবা গ্ৰুপিঙত আহি যাম ডিষ্ট্ৰিক্ট লেভেল আমি গ্ৰুপ কৰিম বেলেগ কাউন্সিলৰ বিলাকে কি এক্টিভিটি কৰি আছে আপোনালোকে টেগ কৰিব পাৰে তো ইজি টু নো আমি গম পাম ঠিক আছে দেন সোশ্যাল মিডিয়া বিলাকে নিজৰ স্কুলৰ কথা কৈ থাকক ফোর হোয়াটসঅ্যাপ গ্রুপটো কৰিব লাগে লিংক কৰি আমি উইদিন 2 ডেজ আমি আমাৰ জেবা স্যাৰ আছে আমাৰ ডাইৰেক্টৰ স্যাৰ আছে উইদিন 2 ডেজ আমি ডিস্ট্রিক্ট ওয়াইজ আপোনালোকে এটা গ্ৰুপ কৰি দিম সো দ্যাট আমি ইনফৰমেশনবিলাক শেয়াৰ কৰিব পাৰোঁ দেন এটাই আপোনালোকৰ দায়িত্ব থাকিব যে আজি ধৰক আমি যেনেকুৱা এটা আইডিয়া পালো এবাউট অপশনস অপৰচুনিটিজ বিফোর 30 মে আপোনালোকৰ নিজৰ স্কুলত ইউ হ্যাভ টু কন্ডাক্ট ওয়ান আইদার ইন স্কুল অর ইন দ্য কলেজ উইথ ইউর স্টুডেন্টস for maybe 1 hour or 2 hours you know আপোনালোকে জানে কৰা যদি কিবা মেটেৰিয়েলছ লাগে আমাক আমি যিমান খিনি পাৰো মেটেৰিয়েলছবিলাক আপোনালোকক শ্বেয়াৰ কৰিম 30 মিনিট উইথ 30 মিনিট নিজৰ স্কুল আৰু লগত এই প্ৰগ্ৰামটো কৰি কেনে পালে অলপ এটা ওৱান পেৰাগ্ৰাফ যে লিখে আমাক কি হ'ব টুইটাৰত বা কৰবাত দেখি আপুনি কৈ দিয়ক আমাৰ ফটো দি তাৰ পিছত চাব আপোনালোকে যিখিনি শিকিলে ভাল হওক বেয়া হওক এটলিষ্ট স্টুডেন্টৰ নোৱাৰিলে নিজৰ যিখিনি আমাৰ কলিং আছে স্কুলত ফাৰ্ষ্ট অলপ পঢ়াখিনি চান্স পালে ব্ৰেকত 5 মিনিট বা 10 মিনিট পঢ়াখিনি পালিব এণ্ড শেষৰ ফালে আমি কেৰিয়াৰ প্ৰফাইলিং অফ দ্য ষ্টুডেণ্ট বুলি 5টা প্ৰশ্ন আপোনালোক দেখাই দিম সৰু 5টা প্ৰশ্ন এইটো আপোনালোকে ফিল কৰিব লাগিব এখন কাগজত 5টা প্ৰশ্ন এটা আছে হোৱাট ইজ এম ইন লাইফ ষ্টুডেণ্টৰ এম ইন লাইফ হোৱাট ইজ ইউৰ হবি এটা আছিলে যে হেভ ইউ অ্যাটেন্ডেড এনি কেৰিয়াৰ অৰ মোটিভেশ্যন প্ৰগ্ৰাম এট ইউৰ ওন কেম্পাছ অৰ আউটসাইড और एक आसा मतलब do they read any regular newspapers or magazine और आसे what kind of job they are doing government private self एटो आपलोके फिल কৰি আমাক দিব লাগিব দুটা অপচন আছে আপোনালোকে কি মানে গুগল ফর্ম ফিল কৰিব পাৰে গুগল ফর্ম পাৰে যদি গুগল ফর্ম নোৱাৰে আই ৰিকুৱেষ্ট ইট শিকি লওক কাৰণ আমি যেটো আপোনালোক হাৰ্ড কপি ট্ৰেনিং কৰি দিও আইএসও শুনি আমি হাৰ্ড কপি 5টা প্ৰশ্ন যেটা আপোনালোকে হয়তো কেৰিয়াৰ প্ৰগ্ৰামটো কৰিব লগালগ ফিল কৰিব পাৰে আৰু নহলে আপোনালোকে গুগল ফৰ্মত ফিল কৰি দিব পাৰে যদি আপোনালোকে নোৱাৰে শিকক বিকজ খালি সিবিএসই কৈছে যে এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা আছে ডিজিটেল লিটাৰেসি কথা আছে যদি আমি এইবোৰ নাজানো উইল বি কিক অফ ফ্ৰম দিস আমি বলা নাই সো স্টুডেন্টক এনকাৰেজ কৰিব যে ইনষ্টাগ্ৰাম যিমান ইম্পৰ্টেন্ট লগতে এইটো ইম্পৰ্টেন্ট যদি ইনষ্টাগ্ৰাম বা ফেচবুকত আসলে কৰিব পাৰিছে আই এম শিওৰ যে গুগল ফৰ্মটো ইনষ্টল কৰিব পাৰিব কেৱল অলপ এনকাৰেজ কৰিব সো প্লিজ এনকাৰেজ দেম so that আমি প্রোফাইলিং কাম শেয়ার কৰি গ্ৰুপত আপোনালোকে কিন্তু বাই 30 মে প্ৰফাইলিংৰ ৰিপৰ্ট আৰু এটা প্ৰগ্ৰামৰ ৰিপৰ্ট আমাক দিব লাগিব তাৰ পিছত কি আমাৰ ফাৰ্দাৰ ডিসকাশন চলি থাকিব হবা আমি কি কৰিম নেক্সট মন্থত কি কৰিম এইটো কথা আপুনি থাকিব আজি আমি যেতিয়া যাম এই দুটা এক্টিভিটি কিন্তু কম্পালসৰি এটা ইন ইউৰ ওন ক্যাম্পাস do one career awareness program and profiling of the students and deadline is 30 May possible নিজৰ স্কুল বেলেগত নহয় নিজৰ স্কুল গোটেই ক্লাছ নোৱাৰে এটা ক্লাছ লৈ কৰক আৰম্ভ কৰক ষ্টাৰ্ট দ্য প্ৰসেছ চ্যালেঞ্জ থাকিব চ্যালেঞ্জ থাকিব আমাক জনাব দিছ ইজ আ চ্যালেঞ্জ আমি পাৰা ঠিক আছে কিন্তু ট্ৰাই
কি কৰি চাওক হ'ব পাৰে ট্ৰাই কৰা আমি যেতিয়া আমাৰ নহ'ব পাৰে বাট ট্ৰাই দেন আমাৰ নেক্সট থাকিলে can we have a career club in schools এইটো আপোনালোকে ভাবক আমি নেক্সট ডিসকাশন উইল ৰেজ দিস যেনে আমাৰ বেলেগ বেলেগ ক্লাব আছে তো can we have a system যেনে কলেজ বিলাকত আছে কলেজৰ কোনো আছে টিচাৰ anyone from college কলেজৰ ইনফৰমেশন কেৰিয়াৰ গাইডেন্স সেল থাকে এটা IQC সেল থাকে similarly আমি কিবা নাম লৈ স্কুলছ অফ মিডিয়া can we have career club so আমি স্টুডেন্টস বিলাকক টাইম টু টাইম আপডেট দিব পাৰোঁ suppose ND entrance area hoy ITA form fill up area hoy so this kind of things we can give kiba scholarship jodi ase so we can give so etu kare about we will discuss about it aru etu dintu baki logot this can be also a systematic approach so agare ami upor likhisu we need your suggestion so ami check kora gole 2 dine meet floor is open jodi karobar kiba kohologi ase ba suggestion dibologi ase ba feedback dibologi ase please suti hoy kobo to brief